মৰমৰ অকণিহঁত আৰু বন্ধু বান্ধৱীসকল, তোমালোকে যদি সাধু শুনি ভাল পোৱা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আহা আমি আজিৰ সাধুটো আৰম্ভ কৰোঁ। কাউৰী আৰু শিয়াল। এদিন শিয়াল এটাই আহাৰ বিচাৰি অনাই বনাই ঘূৰি ফুৰি আছিল। তেনেকৈ ঘূৰি থাকোঁতে সি গছ এজোপাৰ ডালত এজনী কাউৰী দেখিলে। তাইৰ মুখত এডোখৰ মঙহ দেখি শিয়ালৰ জিভাৰ পানী পৰিব ধৰিলে। সি মনতে এটা বুদ্ধি ভাবিলে, কেনেকৈনো মঙহ ডোখৰ খাব পৰা যায়। এনেতে সি এটা উপায় বিচাৰি পালে। সি কাউৰীৰ ফালে চাই মিঠাকৈ মাত লগালে, তুমিনো কি পক্ষী? দেখাত ইমান ধুনীয়া সৰগৰ পৰি যেন, তুমিয়েই নেকি চৰাই ৰাণী? শিয়ালৰ কথা শুনি কাউৰীটোৱে একো মাত নিদিলে। মাত দিলেও যে তাইৰ মঙহ টুকুৰা সৰি পৰিব। পাছে শিয়াল বপুৰাও কম নহয়। সি আকৌ ক'লে, হেৰা ৰূপহী বাই, গীত এটা দিয়া দেখো নাই। এইবাৰো শিয়ালে একো সঁহাৰি নাপালে। সি পুনৰ ক'লে, বেচেৰি ৰূপহী বাই, গীত গাবলৈ তুমি যে বোবা এই কথা মই জনাই নাছিলোঁ। বোবা বুলি কোৱাত কাউৰীৰ উঠিল খং। তাইৰ মুখৰ মঙহৰ কথা পাহৰি গ'ল আৰু গীত জুৰিলে কা কা বুলি। কাউৰীয়ে গীত গাবলৈ লোৱাৰ লগে লগে মঙহ ডোখৰ ঠোঁটৰ পৰা টুপুককৈ সৰি পৰিল। শিয়ালে মঙহ ডোখৰ লৈ পৰম তৃপ্তিৰে হাবিত সোমাল। ইফালে মঙহ হেৰুৱাই কাউৰীয়ে কপাল বুকুৱাই কান্দিবলৈ ধৰিলে। তেতিয়াহে তাই বুজি পালে আনৰ চলাহী কথাত ভুল যাব নালাগে বুলি। অকণিহঁত, এই সাধুটোৰ পৰা ইয়াকে বুজা যায় যে আনৰ চলাহী কথাত কেতিয়াও ভুল যাব নালাগে।